Hello everyone, মোৰ লগত আছে চাওক মোৰ আমাৰ ৰবিদা যে আমাৰ ঘৰত আৰু লগত আছে মোৰ ভণ্টি দেৱশ্ৰী দাস তো বলক আজি ভিডিওটা আমি আৰম্ভ কৰোঁ ৰবিদা কৰি পৰা নামিল আৰু ভণ্টি আমাৰ দেৱশ্ৰী দাস তো এইটো দেৱশ্ৰী দাস মোৰ ভণ্টি হয় আৰু তাই আমাৰ ঘৰত ৰবিদাক লৈ আহিছে আৰু ৰবিদাৰ লগত এক্ট্ৰেছ হিচাপত আমাৰ ভণ্টিয়ে হেঙুল থিয়েটাৰত অভিনয় কৰি আছে আজি দেখিছা দাদাক বছৰতে পাইছোঁ মানে চামে আৰু কৈছে পিনে ৰঞ্জনে পুৰা ব্লগ বনাত ব্যস্ত আৰু ৰবিদা খবৰটো দিয়াৰ বাবে ৰঞ্জনে মোক ধন্যবাদ জনাইছে সকলো মানুহখিনি পুৰা ফটো উঠাত ব্যস্ত মোৰ মা আৰু দেউতা একেলগে পুৰা ৰবিদাৰ পৰা কাৰণে পাগল হৈ আছিল দেখা পালে আজি ওচৰতে ভাল ফটো উঠাত ব্যস্ত পুৰা ফটো উঠি আছে দুজনে গোটেই মানুহখিনি মানে ফটো উঠাত ব্যস্ত বৰ্তমান আপনি এখানে বহ আপনি ভগত ভালো হ'ব মানে আমাৰ ঘৰত আজি মুখৰ আহিছে বহুত মানুহ আৰু এইটো আমাৰ এইটো আমাৰ দেৱতা এই দেৱতা বুলি ক'লে খং কৰে দাদা ভাল আপোনাৰ একদম মোৰ চেনেলটো নিহাৰ সাগৰ ব্লগছ আচ্ছা তো আচ্ছা নিহাৰ সাগৰ ব্লগছৰ প্ৰত্যেকজন ছাবস্ক্ৰাইবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ নতুন বছৰৰ শুভেচ্ছা আশা কৰোঁ আপোনালোকে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিম থেংক ইউ অসমীয়া ফিল্ম জগতৰ দাদা মোৰ প্ৰিয় অভিনেতা আৰু এইপিনে এইজনী মোৰ ভণ্টি দেৱশ্ৰী দাস যাবি সন্ধিয়া হ'লে দাদা যাবলৈ ওলাল তো গাইজ এইটো আছিল আজিৰ ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ জয় অসম